মই উপস্থিত হৈছোঁহি শ্ৰী শ্ৰী হৰিদেৱ স্থাপিত বহৰী সত্ৰত। 1453 চনতে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে এই সত্ৰখন স্থাপন কৰিছিল। জানিব পৰা মতে বহৰী সত্ৰ অসমৰ প্ৰথম সত্ৰ আৰু সেয়েহে ইয়াক আদিসত্ৰ বুলিও কোৱা হয়। আজি মহাপুৰুষ হৰিদেৱৰ 460 সংখ্যক তিৰুভাৱ তিথিৰ মহোৎসৱ উপলক্ষে বহু হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ভিৰ সমাগত হোৱা দেখিবলৈ পোৱা গৈছে। সূৰ্যাস্তৰ পূৰ্বেই দৰ্শনাৰ্থীয়ে সত্ৰৰ কীৰ্তন ঘৰত বন্তি প্ৰজ্বলন কৰিবলৈ এয়া সাজু কৰি আছে। উল্লেখযোগ্য যে বহৰী সত্ৰৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন লোকৰ নামত গুৰু সেৱাৰ উদ্দেশ্যেৰে এনেদৰে বন্তি প্ৰজ্বলন কৰাৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। এয়া মোৰ মানুহজনেও চাকি জ্বলোৱা আৰম্ভ কৰিছে। প্ৰথম চাকিগছি হৰিদেৱৰ নামত অৰ্পণ কৰা হৈছে। সন্ধিয়াৰ পৰাই শাৰী শাৰীকৈ জ্বলোৱা বন্তিৰ পোহৰত উজ্বলি উঠে বহৰীৰ এই সত্ৰৰ চৌহদ। সহস্ৰাধিক বন্তিৰ পোহৰত সকলো ভক্তগণৰ মন যেন আধ্যাত্মিক ভাৱত ডুব যায়। নিশ্চয় আপোনালোকৰো তেনেই হৈছে। ভক্তসকলে উৰেটো নিশা উজাগৰে থাকি বন্তিসমূহ নুমাই যাব নোৱাৰাকৈ সূৰ্যোদয়ৰ মুহূৰ্তলৈকে এই বন্তিসমূহ জ্বলাই ৰাখে। কিমান যে ধুনীয়া লাগিছে, কিমান এক নান্দনিক দৃশ্য আপোনালোকক কি বুলি ক'ম, ভাষাৰে মই বুজাব নোৱাৰোঁ। বহুত বেছি ধুনীয়া লাগিছে। চাওকচোন ইমান সুন্দৰকৈ হাজাৰ হাজাৰ চাকি জ্বলি আছে। এয়া চাওক দৰ্শনাৰ্থীৰ ভিৰ কেনেদৰে হ'ব ধৰিছে। কিমান দূৰৰ পৰা যেন ভক্তগণ আহে এই সত্ৰলৈ। ইয়াৰোপৰি সত্ৰৰ ভিতৰত গায়ন বায়নৰ খোলতালৰ শব্দ, ভকত বৈষ্ণৱ আৰু আইসকলৰ হৰিনাম কীৰ্তনৰ ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশে সৃষ্টি কৰাও দেখা যায়। এয়া সত্ৰৰ বাহিৰৰ দৃশ্য আপোনালোকক দেখাইছোঁ। বিভিন্ন ধৰণৰ মিঠাই বুলি ক'লে জিলাপিৰ কথাই কৈছোঁ আৰু লগতে এয়া বৰপেটীয়া নিমকি বুলি কওঁ, খাই বহুত ভাল লাগে। তাৰোপৰি মণিহাৰীও আহিছে এয়া। গতিকে এইবিলাকতো সোমাই বহুত বেছি ভাল লাগে হয়নে, দোকানবিলাকত। ইয়াতো মই কিছুমান বস্তু চালোঁ আৰু লোৱাতকৈ চাই বহুত বেছি ভাল লাগে। এয়া বাহিৰ ভাগৰ দৃশ্য। ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। আজিলৈ এৰিছোঁ, বাই বাই।